Hi friends, welcome to my Krishna blog. আৰু আজি বিশেষ মানে বেলেগ একো নেদেখাও আজি ওপৰৰ খেতিখন দেখাম বলক তেন্তে ভিডিওটো আৰম্ভ কৰো ইয়া খুৰীহতে আমাৰ খেতি কৰিছে ক্যাপসিকাম লাগিছে ওপৰৰ খেতি মই দেখাইছো ৰব দেই তলত বহুত ধুনীয়া মানে ফুলৰ বাগান কৰিছে তলত খেতি কৰিছে ফুলৰ सब स्ट्रॉबेरी पुली स्ट्रॉबेरी ये লাগিছে स्ट्रॉबेरी এটো ফুলিছে এইফালেও লাগিছে এটো এটা ফুল ফুলিছে এইখিনি সব স্ট্রবেরি এইটো হৈছে খুৰীৰ খেতি পুৰা মানে হাই ফাই খেতি কৰিছে খুৰীয়ে পুৰা তো স্ট্রবেরি নাখালেও দেখিয়ে ভাল লাগে বাৰু খেতিবিলা কালি ভিডিওটো হেক কৰা নহল আৰু আজি বৰপেটা যাম মায়ে কাপোৰখিনি পেকিং কৰিলে আৰু দেখাইছো ইয়া কাপোৰবোৰ পেকিং কৰিলে আৰু মাক দেখাইছো ৰব এয়া মা আলু কাটি আছিলে মামিক দেখাইছো মামিটো সব কৰা হৈ গল অকল কাপোৰ পিন্ধিবহে আছে এয়া আমি যাব ওলালো ৰেডি হলো কাপোৰ চাপোৰ পিন্ধি এতিয়া মাতুহত ওলাই আপ এইখন হল কলিয়া ভুমুৰা দলং আৰু উঠুতে গাড়ীত উঠুতে ভিডিওটো বনোৱাই নহল জাস্ট গাড়ীখন আহিছে আৰু আমি উঠিছো এতিয়াহে মনত পৰিছে খালি দলংখন দেখি পায় এইটো আমাৰ গাঁৱত আহি অৱস্থা চাওকচোন এই বেটাৰী ৰিক্সাখনত বহিছে আৰু পুৰা আইসক্ৰীম দবাইছে এইফালে আইসক্ৰীম ওলাই ভিডিওটো ইয়াতে সমাপ্ত কৰিছো আৰু এটা হোলি ভিডিও আহি আছে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ